এয়া বাদামৰ চাটনি বনাবলৈ লৈছোঁ। এয়া গোটা বাদাম দেখিছে, এইখিনি গোটা বাদাম, সেইখিনি বাদাম মই গুচাই ল'লোঁ। বাদাম পিঁয়াজ এটা লৈছোঁ, নহৰু লৈছোঁ, আদা লৈছোঁ, জলকীয়া লৈছোঁ। এইখিনি মই বনাম চাটনি। আৰু এয়া বৰমানিমুনি, সৰু মানিমুনি আছে, তাৰ এয়া বৰমানিমুনি অলপ দি দিম। এয়াই মই আজি ভাতৰ লগত খাবলৈ বনাম। এইখিনি মই এতিয়া ইয়াতে দি ল'লোঁ, মিক্সিত দি মেলি মই এইখিনি আজি ৰাতি সাজত খাম। সৰু আলু, ফ্ৰেঞ্চবিন ভাজিছোঁ আৰু কাচকল ফ্ৰাই কৰিছোঁ, দালি জাতিলাও আৰু দালি জাতিলাও আৰু বিলাহী বনাইছোঁ। আজি আমাৰ নিৰামিষ হয়, নিৰামিষত আমি এনেকৈয়ে খাওঁ, কিবাকিবি হেৰি কৰি এনেকৈয়ে খাওঁ। এইখিনি আজি ৰাতি সাজত বনাই খাওঁ, এইখিনি চাই থাকিব মই কেনেকৈ বনাওঁ। ভাত বনাই আছোঁ আৰু এফালে নেওতা মুখস্থ, টেবুল মুখস্থ লৈ আছোঁ। সেয়া বাদাম লৈ পেলাই টেবুল মুখস্থ কৰি আছে, 1 যা সেইখিনি গাই আছে। এয়া টেবুল মুখস্থ কৰি আছে। ভাতো বনাই আছোঁ। এইফালে ভাগিনজনীক লৈ হৈ গ'ল, এতিয়া তাপাল পৰিছে, তাৰপিছত ডাঙৰ টোপাল পৰিব। নেওতা মুখস্থ লৈ আছোঁ, ভাতো বনাই আছোঁ। ভাতৰ লগত এনেকৈ জ্বলা চাটনি অকণ বা জ্বলা কিবা এটা হ'লে খাই ভাল লাগে, সেইকাৰণে আজি ভাগে বনালোঁ। এয়া মোৰ হৈ গ'ল। মই এনেকৈ মাজে মাজে বনাই খাই থাকোঁ, কিন্তু আপোনালোকক দেখাবলৈ হোৱা নাই। আজি সেইকাৰণে বোলো দেখাওঁচোন বুলি ভাবিয়ে এয়া বনাইছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল, ভাতৰ লগত খাম। মানুহজন অহাই নাই ডিউটিৰ পৰা, যেতিয়া আহিব তেতিয়া ভাত মোৰ হৈ গ'ল। তাৰপিছত এতিয়া ইহঁতক পঢ়িবলৈ দি আছোঁ। পঢ়াখিনি হোৱাৰ পিছতে মানুহজনো আহিব, তেতিয়া ভাত খাম। এতিয়া মোৰ এইখিনি, মই চাবচোন মোৰ ভিডিঅ'টো।